নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এক অন্য এটা ভিডিঅ'লৈ। আজি আলোচনা কৰিবলৈ লৈছোঁ কয়লা কিমান দিনত ৱেইট হয় আৰু কিমান দিনত বেচিলে আপোনালোকে বেছিকৈ লাভ পাব পাৰিব। চাওক, প্ৰথমতে আপোনালোকে যদি 50টা কয়লা আনে তেতিয়াহ'লে আপোনাৰ মৰ্টেলিটিৰ ক্ষেত্ৰত আপোনাৰ 2-3টা মৰ্টেলিটি হয় আৰু 45 বা 50 দিনৰ ভিতৰত কয়লাৰ ৱেইট হ'ব 1 কেজি 200। আৰু যদি ৱেইট গ্ৰ' কৰা আপোনালোকে কোনো মেডিচিন খুৱায় তেতিয়াহ'লে আপোনালোকৰ কয়লাৰ ৱেইট হ'ব 1 কেজি 500ৰ পৰা 1 কেজি 600ৰ ভিতৰত। আৰু যদি মানে অকল দানা খুৱায় তেতিয়াহ'লে আপোনাৰ 1 কেজি 200, কেজি 300 তেনেধৰণে ৱেইট হয়। আৰু 2 মাহত বিকিব পৰাকৈ যদি আপোনালোকে 2 মাহত বিকিম বুলি ভাবে তেতিয়া মেক্সিমাম এটা ৱেইট গ্ৰ' কৰা মেডিচিন আছে জিপ্ৰমিন। সেই মেডিচিনটো যদি খুৱায় তেতিয়াহ'লে 2 কেজি 200, 2 কেজি 300 হৈ যায়। আৰু 2 কেজি 300 হ'লে আপোনালোকে ভাল দাম ল'ব পাৰিব আৰু ভাল লাভালাভ পাব পাৰিব। আৰু এটা কথা কি, দানাৰ দাম এতিয়া যিহেতু 1900 টকা, সেইটোকে 50টা কয়লাৰ মুৰ্গীত 2 মাহ যদি ৰাখোঁ বুলি ভাবে তেতিয়াহ'লে 4 বেগ দানা লাগিবই। আৰু সেই হিচাপত চালে আপোনালোকে খৰচ পাতি মিনিমাম 9,500 মান টকাৰ ভিতৰত খৰচ হ'ব 50টা পোৱালিত, আৰু লাভ আপোনালোকে 5,000 পৰা 6,000 ভিতৰত পাব পাৰিব। সেয়াই আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।